হাই এভৰিৱান, লাষ্ট ভিডিঅ'কেইটাত মই দেখুৱাইছিলোঁ যে মোৰ লগৰজনী বিয়া হৈ গ'ল বুলি। আৰু সেই বিয়া দিনাখনৰে এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। যিহেতু তাইৰ বিয়া আৰু জোৰোণ একেদিনাখনেই হৈছিলে, সেইকাৰণে ৰাতিপুৱা এয়া দৰা ঘৰৰ মানুহে তাইক জোৰোণ পিন্ধাবলৈ আহিছিলে। ভিডিঅ'টোৰ প্ৰথমতে দেখুৱাইছিলোঁ যে দৰাৰ বায়েকে তাইক সেন্দুৰখিনি পিন্ধাইছে, তাৰপিছত এয়া তাইক কি কাপোৰ দিছে সেইবিলাক দি আছে আৰু গহনা গাঁঠৰি পিন্ধাইছে, আৰু এফালে তাইক মিঠাই দিছে। আৰু যিহেতু নিয়মমতে হোমগুৰি কাপোৰযোৰ পিন্ধাই পেলাই সমাজৰ মানুহৰ আগত সেৱা কৰিব লাগে, গতিকে সময়ৰ কম হোৱাৰ কাৰণে তাইক কাপোৰৰ ওপৰতেই সেই মেইন ছেটযোৰ পিন্ধাই দিছে আৰু তাৰপিছত তাইক সেৱা কৰিবলৈ লৈ গৈছে। আৰু লগতে চেলেং কাপোৰখন উৰুৱাই গামোচা এখনো গাত দি দিছে। এই সকলোবিলাক কাম দৰাৰ বায়েকেই কৰি আছিলেহি। আৰু আমাৰ কইনাক ইমান মৰম লাগিছে চাওকচোন, গোটেই মেইন ছেটযোৰ পিন্ধাৰ পাছত। আৰু ইয়াত তাই সমাজৰ মানুহখিনিৰ আগত সেৱা কৰি লৈছেহি। পাছত দৰা ঘৰৰ পৰা অহা মানুহবিলাকক এইফালে মান ধৰিছে।